তেলখিনি গৰম হৈছে মোৰ এতিয়া। ইয়াতে মই সৰু এটা পিঁয়াজ কাটি লৈছোঁ, যিহেতু মই বেছি মাছ নবনাওঁ, অলপ মাছ বনাম, সেইকাৰণে সৰু পিঁয়াজ এটা কাটি লৈছোঁ। লৈ পিনি এতিয়া মই পিঁয়াজখিনি দিছোঁ। ইয়াতে মই গোটা নহৰু 6-7 ফুটমান অকণমান খুন্দি লৈছোঁ, মানে বেছি গুৰিকৈ লোৱা নাই, মানে অলপ অলপ খুন্দি লৈছোঁ। লৈ পিনি মই এতিয়া ইয়াতে দি দিলোঁ। দি পিনি এইখিনি অকণমান ৰঙা পৰিব দিম। ইয়াতে মই এতিয়া কি দিম জানেনে? ইয়াতে মই শুকান জলকীয়া 4টা এনেকৈ ফালি লৈছোঁ, আৰু সেইখিনিও মই তাৰ লগত এড কৰি দিছোঁ। আৰু এতিয়া ইয়াতে মই দিম মানে চব্জিখিনিৰ পৰিমাণ অনুযায়ী হালধি দি দিম। তাৰপিছতে মই হালধিখিনি পিঁয়াজ, জলকীয়া, নহৰুৰ লগত ভালদৰে মিক্স কৰি ল'ম। তাৰপিছতে ইয়াতে মই কেইটামান কণবিলাহী মানে ফালি লৈছোঁ, সেইকেইটা মই ইয়াতে এতিয়া এড কৰিম। কৰি পিনি ইয়াৰ লগত লৰাই দিম। আৰু মই ইয়াতে এতিয়া নিমখটো পৰিমাণ অনুযায়ী দি দিম, কাৰণ নিমখটো দিলে বিলাহীটো ভালদৰে সিজা যায়। এয়া দেখিছেনে? নিমখ দিয়াৰ কাৰণে বিলাহীখিনি একদম ফাঁ হৈ সিজি গৈছে। ইয়াতে মই এটা সৰু চাইজৰ আলু টুকুৰা টুকুৰকৈ কাটি লৈছিলোঁ। এতিয়া মই সেইটো বিলাহীৰ লগত এড কৰি দিম। মানে মই এয়া অলপ সময় ভাজি লৈছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ বিলাহী আৰু আলুখিনি সংমিশ্ৰণ হৈ গৈছে। এতিয়া আলুটো মোৰ অলপ অলপ সিজিছে। ইয়াতে মই এতিয়া মানে যিমানখিনি জোল বনাম, সিমানখিনিৰ পৰিমাণ অনুযায়ী পানীখিনি দি ভালদৰে উতলিব দিম। দেখিছেনে পৰা চব্জিখন উতলি আছে। ইয়াতে মই এতিয়া এইকেইটা পুঠি মাছ এড কৰিম। মানে যেতিয়া উতলি থাকে তেতিয়া পুঠি মাছটো দি দিলে মানে ভাল টেষ্ট লাগে। চবেই চাগে এনেও তেনেকৈ বনায়, তথাপিও মই এবাৰ কৈ দিলোঁ আৰু। এতিয়া মই এয়া দি পিনি আৰু অলপ ভালকৈ উতলাই দিলে মোৰ আঞ্জাখিনি মানে খাব পৰা হৈ যাব। এয়া দেখিছেনে মোৰ চব্জিখিনি মানে হৈছে আৰু। আপোনালোকৰ বাৰু মোৰ পুঠি মাছৰ লগত সৰু বিলাহীৰ ৰেচিপিটো কেনেকুৱা লাগিলে? যদি ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।